নমস্কাৰ বন্ধুসকল, বহুত ভাল খবৰ আপোনালোকৰ কাৰণে। SSCৰ ছাইডৰ পৰা ওলাইছে জেনেৰেল ডিউটিৰ পোষ্ট। তো গাইজ SSC GDৰ পোষ্ট ওলাইছে 56,302টা পোষ্ট। আমি আলোচনা কৰিম আজি ইয়াৰ ওপৰত ক'ত কি বিচাৰিছে, ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কি বিচাৰিছে, অন্য কোৱালিফিকেশ্যন কি বিচাৰিছে। তো গাইজ আহক আলোচনা কৰোঁ ইয়াৰ ওপৰত। তো গাইজ অৰ্গেনাইজেশ্যন নেম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ছাইডৰ পৰা এইটো পোষ্ট ওলাইছে। লাষ্ট ডেট কেতিয়ালৈ আছে? এপ্লাই লাষ্ট ডেট আছে 19 জানুৱাৰী 2023। ভেকেঞ্চি কিমান ওলাইছে? 56,302টা পোষ্ট ওলাইছে। পোষ্ট নেম হৈছে কনষ্টেবল জেনেৰেল ডিউটি। এপ্লিকেশ্যন মোড অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। চেলাৰী বেচিক চেলাৰী হ'ব 21,700ৰ পৰা 69,100 টকালৈ আপোনালোকৰ চেলাৰী হ'ব। গভমেণ্ট এক্সাম হয়, গভমেণ্ট জব হয় এইটো। এপ্লাই অল ইণ্ডিয়া মেল আৰু ফিমেল দুয়োটা কেটেগৰীৰ মানুহে এপ্লাই কৰিব পাৰিব। তো গাইজ এতিয়া আহিছোঁ ক'ত কি পোষ্ট ওলাইছে তাৰ ওপৰলৈ। তো গাইজ মেইলৰ কাৰণে ওলাইছে CRPFত পোষ্ট ওলাইছে 24,259টা পোষ্ট। BSFত ওলাইছে 9,392টা পোষ্ট। CISFত ওলাইছে 2,713টা পোষ্ট। SSBত ওলাইছে 6,123টা পোষ্ট। ITBPত ওলাইছে 1,280টা পোষ্ট। আছাম ৰাইফলছত ওলাইছে 4,615টা পোষ্ট। NIত ওলাইছে 201টা পোষ্ট। SSFত ওলাইছে 224টা পোষ্ট। টোটেল হ'ল মেইলৰ কাৰণে 48,807টা পোষ্ট। ফিমেইলৰ কাৰণে যে আলোচনা কৰোঁ, CRPFত আছে 2,597টা পোষ্ট। BSFত আছে 1,964টা। CISFত আছে 779টা। SSBত আছে 1,152টা। ITBPত আছে 303টা। আছাম ৰাইফলছত আছে 600টা। NIত আছে 41টা। SSFত আছে 59টা। আৰু টোটেল যদি আমি ক'বলৈ যাওঁ ফিমেইলৰ কাৰণে, তাত আছে 7,495টা। তো গাইজ এতিয়া আহিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত। ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপুনি প্ৰথমতে এজন ভাৰতীয় চিটিজেনশ্বিপ হ'ব লাগিব, ভাৰতীয় আপোনালোক নাগৰিক হ'ব লাগিব। এজ লিমিট হৈছে 18ৰ পৰা 23 বছৰৰ কাৰণে এজন জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰাৰ এজ। আপুনি ইয়াৰ অৰ্থাৎ এইটোৱেই যে 1999 চনৰ 2 জানুৱাৰীৰ আগলৈকে আপোনাৰ জন্ম হ'ব নোৱাৰিব, প্লাছ 2004 চনৰ 1 জানুৱাৰীৰ পিছত আপোনাৰ জন্ম তাৰিখ হ'ব নোৱাৰিব। এজ ৰিলেক্সেশ্যন দিয়া হৈছে 5 বছৰ দিয়া হৈছে SC/ST সকলৰ বাবে আৰু 3 বছৰ দিয়া হৈছে OBC MOBC সকলৰ কাৰণে। এপ্লিকেশ্যন ফিজ হৈছে আপোনালোকৰ জেনেৰেল EWS আৰু OBC কেণ্ডিডেটৰ কাৰণে আপোনালোকে 100 টকাকৈ ফিজ দিব লাগিব এপ্লাই কৰোঁতে, যদি এইকেইটা কাষ্টৰ পৰা আপোনালোকে বিলং কৰে। প্লাছ ST/SC সকলৰ কাৰণে ফ্ৰী হয় আৰু গোটেইকেইটা ক্ৰাইটেৰিয়া ফিমেল কেণ্ডিডেটসকলৰ বাবে এইটো ফ্ৰী হয়, কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট আপোনালোকে কিহৰ জৰিয়তে কৰিব? ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু চালানৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে? মেট্ৰিক পাছ হ'লেই হ'ল, মেট্ৰিকুলেশ্যন হ'লেই হ'ল। যিকোনো ধৰণৰ বৰ্ড অথবা ইউনিভাৰ্চিটিৰ পৰা আপুনি মেট্ৰিক পাছ কৰা হ'লেই হ'ল। SSC কনষ্টেবল জব ফুল চিলেকশ্যন প্ৰচেছ। আপোনালোকৰ চিলেকশ্যন কোনটো প্ৰচেছত চিলেকশ্যন কৰা হ'ব তাৰ ওপৰত চাওঁ আহক। প্ৰথমতে হ'ব কম্পিউটাৰ বেছ টেষ্ট, আপোনালোকৰ হ'ব CBT টেষ্ট হ'ব। তাৰপিছত হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। তাৰপিছতে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰপিছত হ'ব মেডিকেল টেষ্ট। মেডিকেল টেষ্টত যদি পাছ নকৰে আকৌ এবাৰ ৰিমেডিকেল টেষ্ট হ'ব। তাৰপিছত ওলাব আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট। তাৰপিছত হ'ব কম্পিউটাৰ বেছ টেষ্টত আপোনালোকৰ কি আহিব পাৰে? জেনেৰেল ইণ্টেলিজেঞ্চ অৰ্থাৎ ৰিজনিঙৰ পৰা আপোনালোকৰ আহিব 25টা কুৱেশ্যনছ। জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছ অৰ্থাৎ GKৰ পৰা আহিব আপোনালোকৰ 25টা কুৱেশ্যনছ। এলিমেণ্টেৰী মেথমেটিক্সৰ পৰা 25টা কুৱেশ্যনছ পাব আপোনালোকে। চিলেক্ট কৰিব লাগিব ইংলিছ আৰু হিন্দীৰ ভিতৰত কোনোবা এটা ছাবজেক্ট, তাৰ পৰা আহিব আপোনালোকৰ 25টা কুৱেশ্যনছ। এতিয়া 100টা কুৱেশ্যনছ, এটা কুৱেশ্যনত আপোনালোকে 1 মাৰ্ককৈ পাব, প্লাছ 90 মিনিটছৰ আপোনালোকে টাইম পাব, অৰ্থাৎ 1.5 ঘণ্টা সময় পাব। নিগেটিভ মাৰ্কিং থাকিব, এটা ভুল হ'লে আপোনালোকৰ 0.25 মাৰ্কছ কাটা যাব, অৰ্থাৎ এটাত যদি 1 নম্বৰ থাকে তাৰ পৰা কাটা যাব, এটা ভুল হ'লে 0.75 মাৰ্কছ আপোনালোকে এটেইন কৰিব। তো গাইজ ৰানিঙৰ যদি এতিয়া আমি PET টেষ্টৰ কথা যদি কওঁ, ৰানিঙত আপোনালোকৰ 5 কিলোমিটাৰ মেইলৰ কাৰণে দৌৰিব লাগিব মেইলসকলে, প্লাছ 24 মিনিটত তেওঁলোকে সোমাব লাগিব। ফিমেইলে 1600 মিটাৰ দৌৰিব লাগিব 8 মিনিট 30 ছেকেণ্ড, অৰ্থাৎ কিলোমিটাৰত ক'বলৈ গ'লে 1.6 কিলোমিটাৰ দৌৰিব লাগিব তেওঁলোকে। তো গাইজ যদি এতিয়া কওঁ PST টেষ্টৰ ওপৰত, তেতিয়াহ'লে অল ইণ্ডিয়া জেনেৰেল SC আৰু OBC কাষ্টৰ হাইট হৈছে
170 চেণ্টিমিটাৰ লাগিব, ফিমেলৰ কাৰণে লাগিব 157 চেণ্টিমিটাৰ। অল ইণ্ডিয়া ST সকলৰ হাইট হৈছে 162.5 চেণ্টিমিটাৰ, ফিমেলৰ ST সকলৰ কাৰণে 150 চেণ্টিমিটাৰ হাইট। নৰ্থ ইষ্ট ষ্টেট আৰু হিমাচল জম্মু কাশ্মীৰৰ পৰা যদি বিলং কৰে তেতিয়াহ'লে 165 চেণ্টিমিটাৰ হাইট লাগিব মেলৰ, 155 চেণ্টিমিটাৰ লাগিব ফিমেলৰ। অল ইণ্ডিয়া জেনেৰেল SC আৰু OBC কেণ্ডিডেটৰ চেষ্টৰ কথা যদি আমি ক'বলৈ যাওঁ, তেওঁলোকৰ কাৰণে চেষ্ট বিচাৰিছে 80 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ এক্সপাণ্ড কৰিব লাগিব, অৰ্থাৎ আপুনি ফুলাব পাৰিব লাগিব। জেনেৰেল আপোনাৰ 80 চেণ্টিমিটাৰ চেষ্ট থাকিব লাগিব। ফিমেলৰ কাৰণে কোনো ধৰণৰ চেষ্ট বিচৰা নাই, চেষ্ট জোখা নহয় ফিমেলৰ। অল ইণ্ডিয়া ST সকলৰ কাৰণে হাইট হৈছে ST সকলৰ কাৰণে চেষ্ট হৈছে 76 আৰু 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব। এই ৰিলেক্সেশ্যন দিয়া হৈছে ST সকলৰ কাৰণে, মেলৰ 162.5 দিয়া হৈছে আৰু ফিমেলৰ দিয়া হৈছে 150 হাইটত চেণ্টিমিটাৰ হাইটত দিয়া হৈছে। আৰু এতিয়া আমি আহিছোঁ ৱেইটৰ কথা। ৱেইট আপোনাৰ হাইটৰ হিচাপত ৱেইট জোখা হ'ব, তেওঁলোকে তাত নিজে জুখিব, হাইটৰ হিচাপত ৱেইটটো জোখা হ'ব। তো গাইজ নৰ্থ ইষ্ট ৰিজনৰ পৰা যদি আমি চাওঁ, অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত আপোনালোকে এক্সাম চেণ্টাৰ পাই যাব। ইম্পৰ্টেণ্ট ডেটৰ কথা যদি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব, এপ্লাই কেতিয়াৰ পৰা হ'ব, এপ্লাই হ'ব 10 ডিচেম্বৰ 2022 পৰা। লাষ্ট ডেট এপ্লাই লাষ্ট ডেট কেতিয়ালৈকে আছে, 19 জানুৱাৰী 2023 চন। এতিয়া অনলাইন ৰিচিপ্ট এপ্লিকেশ্যনৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট আছে 19 জানুৱাৰী 2023 আৰু অফলাইন চালান কাটিবৰ কাৰণে আপোনালোকৰ কেতিয়ালৈকে আছে ডেট আছে 20 তাৰিখ আছে, 20 তাৰিখলৈকে আছে, 20 জানুৱাৰী 2023লৈকে আছে। আৰু আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্টটো কেতিয়া আৰম্ভ হ'ব, সেইটো হ'ব মাৰ্চৰ 23 তাৰিখে। তো গাইজ আজিৰ কাৰণে ইমানখিনি আছিল। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ জব আপডেটবোৰ আগতীয়াকৈ পাবৰ কাৰণে। তো গাইজ আজিলৈ মই বিদায় লৈছোঁ। জয় হিন্দ, জয় আই অসম।